মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি নৱমমান শ্ৰেণীৰ বাবে গণিতৰ এটা পাঠ আলোচনা কৰিব বিচাৰিছোঁ। ত্ৰিভুজ পাত্ৰীৰ ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে। আমি প্ৰথমতে সৰ্বসমতাৰ বিষয়ে অকণমান চাই লওঁ। দৈনন্দিন জীৱনত আমি জনা নজনাকৈ বহুতো ক্ষেত্ৰত হুবহু একে আকৃতি আৰু একে আকাৰৰ বস্তু ব্যৱহাৰ কৰিবলগীয়া হয়। যেনে একেটা তলাৰে এযোৰ চাবি, দাড়ি কটা ৰেজৰটোত ব্যৱহাৰ কৰা এই ব্লেডবোৰ আৰু কিছু খেলাৰ সামগ্ৰী, এইবোৰক আমি সৰ্বসম বুলি ক'ব পাৰোঁ। কি কাৰণে? এটা চাবিৰ ওপৰত আন এটা চাবি যদি আমি উঠাই দিওঁ হুবহু মিলি যায়, বা খেলা সামগ্ৰীবিলাকেই আমি এটাৰ ওপৰত আনটো যদি উঠাই দিওঁ হুবহু মিলি যায়। তেনেদৰে ঠিক ব্লেডখনো এখন ব্লেডৰ ওপৰত আনখন যদি আমি মিলাই দিওঁ হুবহু মিলি যায়। গতিকে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এই সামগ্ৰীসমূহৰ সৰ্বসম। তাৰপিছত আমি আহোঁ জ্যামিতিক চিত্ৰৰ সৰ্বসমতা। আমি বিভিন্ন আকাৰৰ আৰু বিভিন্ন আকৃতিৰ বস্তু পাওঁ, যিবোৰ জ্যামিতিক চিত্ৰৰ আকাৰ আৰু আকৃতি দুয়োটা একেই। তেনে বস্তুবোৰক আমি সৰ্বসম বুলি কওঁ। যেনে দুটা ত্ৰিভুজ, এই দুটা ত্ৰিভুজ একে আকাৰৰ আৰু একে আকৃতিৰ, এই দুইটা ত্ৰিভুজক আমি সৰ্বসম বুলি ক'ম। ঠিক তেনেদৰে দুটা বৃত্ত, এই দুটা বৃত্ত আনটো বৃত্তৰ সৰ্বসম, যিহেতু ইহঁতৰ আকাৰ আৰু আকৃতি একেই। ঠিক তেনেদৰে দুটা বৰ্গ আমি দেখুৱাইছোঁ, এই বৰ্গ দুটাও সমান, কাৰণ এটাৰ ওপৰত আনটো দিলে হুবহু মিলি যায়। গতিকে এনেধৰণেৰে বাকীকেইটাও যদি আমি এটাৰ ওপৰত আনটো থওঁ তেনেহ'লে হুবহু মিলি যাব। গতিকে এইখিনিক কোৱা হয় আমি জ্যামিতিক চিত্ৰৰ সৰ্বসমতা। বস্তুবোৰৰ অৱস্থান একেধৰণে নাথাকিবও পাৰে, আকৃতি আৰু আকাৰ একে থাকিলেই হ'ব। সৰ্বসম বস্তুবোৰ ঘূৰ্ণন, চলন বা প্ৰতিফলনৰ প্ৰভাৱতো সৰ্বসম হৈ থাকে। যিহেতু আমি ইয়াত দেখিছোঁ কেইবাটাও বস্তু আছে, গোটেইকেইটা বস্তু সৰ্বসম, কিন্তু ঘূৰ্ণন অৱস্থাত আছে, চলন অৱস্থাত আছে। গতিকে আমি ইয়াক যদি সৰ্বসম বুলি প্ৰমাণ কৰিবলগীয়া হয়, আমি এৰেঞ্জ কৰি এটাৰ ওপৰত আনটো যদি দিলেও প্ৰতিটো বস্তু এটাৰ ওপৰত আনটো হুবহু মিলি যায়, অৰ্থাৎ সৰ্বসম হয়। ঠিক তেনেদৰে বাকী গোটেই ত্ৰিভুজকেইটা বা ষষ্ঠভুজকেইটা যদি আমি এটাৰ ওপৰত আনটো মিলাই দিওঁ তেনেহ'লে প্ৰতিটো কাষ মিলি যায়। গতিকে আমি ক'ব পাৰোঁ বস্তুবোৰ সৰ্বসম, বস্তুবোৰৰ অৱস্থান একেধৰণে নাথাকিবও পাৰে, ঘূৰ্ণন অৱস্থাতো থাকিব পাৰে, কিন্তু সেইবোৰ সদায় সৰ্বসম। ৰেখাখণ্ড, কোণ, আয়ত বা বৰ্গ আৰু বৃত্তৰ সৰ্বসমতা। দুটা ৰেখাখণ্ডৰ সৰ্বসম হ'ব যদি সিহঁতৰ যোগ সমান হয়। আমি ইয়াত এ বি আৰু পি কিউ দুডাল ৰেখাখণ্ড দেখিছোঁ, এই দুইডাল সৰ্বসম। যিহেতু এডালৰ ওপৰত আনডাল যদি আমি দিওঁ দুইডাল একে জোখৰ হয়, গতিকে আমি ক'ব পাৰোঁ ইয়াৰ পৰা দুইডাল একে জোখৰ ৰেখাখণ্ড। কোণৰ ক্ষেত্ৰতো আমি দুটা কোণ হুবহু সৰ্বসম বা হুবহু একেই বুলি ক'ব পাৰোঁ। যদিহে আমি এটা কোণৰ ওপৰত আনটো কোণ দিওঁ, যদি দুইটা কোণে মিলি যায় তেনেহ'লে দুইটা কোণে সৰ্বসম। ঠিক তেনেকৈ বৰ্গৰ ক্ষেত্ৰতো এটা বৰ্গৰ ওপৰত আনটো বৰ্গ দিলে মিলি গৈছে, গতিকে বৰ্গ দুটা সৰ্বসম। বৃত্ত দুটা বা চাৰিটা আমি যদি একে আকাৰৰ বৃত্ত চাৰিটা এটাৰ ওপৰত আনটো দিওঁ তেতিয়াও গোটেই বৃত্তকেইটা মিলি যায়। অৰ্থাৎ আমি ক'ব পাৰোঁ ইয়াত ৰেখাখণ্ড, কোণ, বৰ্গ বা বৃত্ত গোটেইকেইটা সৰ্বসম। আৰু আমি বৃত্তৰ ক্ষেত্ৰত আলোচনা কৰিলোঁ দুটা বৃত্ত সৰ্বসম হ'ব যদিহে সেই বৃত্ত দুটাৰ ব্যাসাৰ্ধ সমান হয়। কিন্তু এটা বৃত্তৰ ওপৰত আন এটা বৃত্ত যদি আমি দিওঁ এই বৃত্ত দুটা সৰ্বসম নহ'বও পাৰে, কাৰণ ইয়াত দুইটা বৃত্তৰ ব্যাসাৰ্ধ বেলেগ বেলেগ, ভিন্ন ভিন্ন হোৱাৰ বাবে আমি এই বৃত্ত দুটাক সৰ্বসম বুলি নকওঁ। তাৰমানে আমি ইয়াৰ পৰা গম পাইছোঁ যে সৰ্বসম হ'বলৈ হ'লে এটাৰ ওপৰত আনটো থ'লে হুবহু একে মিলিব লাগিব, আৰু বৃত্তৰ ক্ষেত্ৰত হ'লে দুইটা বৃত্তৰ ব্যাসাৰ্ধ সমান হ'ব লাগিব। ত্ৰিভুজৰ সৰ্বসমতা। দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি সিহঁতৰ আকাৰ আৰু আকৃতি একে থাকে। এতিয়া আমি সাধাৰণতে দুটা ত্ৰিভুজৰ আমি অংশ পাওঁ মুঠতে 6টা, 3টা বাহু আৰু 3টা কোণ। সৰ্বসম হ'লে এটা ত্ৰিভুজৰ আটাইকেইটা অংশ বাকী ত্ৰিভুজটোৰ অংশসমূহৰ লগত মিলি যাব লাগিব,
তেতিয়াহে আমি ত্ৰিভুজ দুটাক সৰ্বসম বুলি কওঁ। এতিয়া আমি ইয়াত এই ত্ৰিভুজ দুটা সৰ্বসম বুলি আমি ক'ম যদিহে ত্ৰিভুজটো এটাৰ ওপৰত আনটো আমি থওঁ হুবহু একেই সম্পূৰ্ণভাৱে মিলি গৈছে সকলো অংগ, গতিকে আমি ত্ৰিভুজ দুটাক সৰ্বসম বুলি কওঁ। এইটো মিলি যাওঁতে আমি দেখুৱাব পাৰোঁ কোনটো অংশৰ লগত কোনটো মিলিছে। এতিয়া ত্ৰিভুজটোৰ তিনিটা কোণ হিচাপে আমি তিনিটা কোণ পাইছোঁ। এতিয়া ত্ৰিভুজটোৰ যদি সৰ্বসম হয়, এই দুটা ত্ৰিভুজ আমি ইতিমধ্যে পালোঁ সৰ্বসম, কাৰণ হুবহু মিলি গৈছে। গতিকে আমি ক'ব পাৰোঁ এই ত্ৰিভুজটোৰ ABC ত্ৰিভুজ আৰু DEF ত্ৰিভুজটোৰ এ কোণটো ডি কোণৰ লগত হুবহু একেই, বি কোণটো ই কোণৰ লগত হুবহু একেই, আৰু চি কোণটো এফ কোণটোৰ লগত হুবহু একেই। ঠিক তেনেদৰে আমি বাহুবিলাক যদি চাওঁ, AB বাহুডালৰ লগত DE বাহুডাল মিলি গৈছে, BC বাহুডালৰ লগত EF বাহুডাল মিলি গৈছে, ঠিক তেনেদৰে AC বাহুৰ লগত DF বাহুডালো মিলি গৈছে। গতিকে আমি ছটা অংশই হুবহু একেই পালোঁ, মিলি গৈছে। গতিকে আমি ক'ব পাৰোঁ ABC আৰু DE ত্ৰিভুজ দুটা সৰ্বাংগসম। আৰু আমি যদি লিখিবলগীয়া হয় আমি লিখিম ত্ৰিভুজ ABC সৰ্বসম, ত্ৰিভুজ DEF। এই দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সৰ্বসম। তাৰমানে আমি ইয়াৰ পৰা লিখিব পাৰোঁ AB সমান DE, BC সমান EF আৰু AC সমান DF। বাহুবিলাকৰ ক্ষেত্ৰত আমি অনুৰূপ বাহুবোৰ সৰ্বসম হ'লে আমি লিখিব পাৰোঁ AB সমান DE, BC সমান EF আৰু AC সমান DF। ঠিক তেনেকৈ অনুৰূপ কোণবোৰৰ ক্ষেত্ৰত যদি আমি উল্লেখ কৰোঁ তেনেহ'লে আমি লিখিম এ কোণটো ডি কোণৰ সমান, বি কোণটো ই কোণৰ সমান আৰু চি কোণটো এফ কোণৰ সমান। গতিকে ইয়াৰ পৰা আমি দেখিলোঁ যে সৰ্বসম ত্ৰিভুজ এটা সৰ্বসম যদি হ'বলৈ হয় তেনেহ'লে তাৰ ছটা অংশই মিলিব লাগিব, বাহুবিলাকো মিলিব লাগিব, কোণবিলাকো মিলিব লাগিব। তাৰোপৰি আৰু এটা দৰকাৰী কথা যে দুটা ত্ৰিভুজ সৰ্বসম হ'লে ত্ৰিভুজবিলাকৰ যিবিলাক ক্ষেত্ৰফল থাকে সেই ক্ষেত্ৰফলবিলাকো সমান হ'ব লাগিব। আজিলৈ